Hello everyone, welcome back to my another mini food blog. মই জনাত প্ৰত্যেকজন অসমীয়া মানুহৰ কুকুৰা মাংস খুব প্ৰিয় নহয়নে? আজি মই সহজতে বনাইছো লোকেল চিকেন কাৰী। তাৰ কাৰণে মই আদা নহৰু পেষ্টতে হালধি, নিমখ, জিৰা গুৰি, ধনিয়া গুৰি, চিকেন মছলা সকলোবিলাক এড কৰিলো আৰু ভালদৰে মাংসখিনি ধুলো আৰু লগতে দুটা সৰু সাইজৰ আলু কাটি ললো। এখন কেৰাহীত তেল গৰম হোৱাৰ পাছতে দুটা সৰু সাইজৰ পিয়াজ মিহি মিহিকৈ কাটিলো আৰু অকণ ৰঙচুৱা হ'বলৈ দিলো আৰু তাতে নিমখ দি দিলো আৰু যিখিনি মছলা আছিল সেই মছলাখিনি তাত দি দিলো। অকণমান মজাৰ পাছতে চিকেনখিনিও তাত দিলো আৰু ঢাকনখন মাৰি মই হাই ফ্লেমত 10 মিনিটমান অকণমান মজিবলৈ দিলো। ইয়াৰ পাছতে আলু কেইপিচো দি দিলো আৰু এয়া আমাৰ ৰেডি হৈ গ'ল লোকেল চিকেন কাৰী। সবতকৈ জমনি কথা কি জানেনে, যেতিয়া আমাৰ ঘৰত লোকেল কুকুৰা কাটে তেতিয়া আমাৰ লেগ পিচ দুটা ভাইটি আৰু মোৰ বুকিং হৈয়ে থাকে। বাৰু আজিলৈ বাই বাই। যিসকলে মোৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।